আজি হৈছে আমাৰ বহাগী মেলা। ইফালে ৰন্ধা বঢ়াত লাগিলো। এতিয়া বনাই থকা হৈছে ব্ৰইলাৰ মাংস। আৰু এয়া হৈছে কলপচলা গাহৰি মাংসৰ লগত দিয়া হ'ব। আৰু এইফালে কামত ব্যস্ত হৈ আছে বা টিকলি। আৰু এইফালে ভাত হ'ব এতিয়া। ইফালে আকৌ দালিখিনিও বনাই ললো। কলপচলা আৰু গাহৰি মাংস ৰেডি হৈ গ'ল। লগতে ইফালে মাছ ফ্ৰাই কৰিব ওলাইছো। মই অৱশ্যে গাহৰি মাংস নাখাওঁ, মাছ আৰু ব্ৰইলাৰ আছে বাৰু। আৰু এতিয়া আহিলো ৰাতিৰ প্ৰগ্ৰাম চাবলৈ। আৰু লগত আছে আমাৰ টিকলিজনী। আৰু ইফালে প্ৰগ্ৰাম আৰম্ভ হৈ গ'ল আৰু এয়া নাচিছে আমাৰ ভণ্টিয়ে।